মানুহবিলাক অলপ মাথাই নাই আজিকালি কি কম আৰু খং উঠি আহে এনেকা মানুহবিলাকক Hey guys, it's your brother Subo and welcome back to the new vlog. So guys, আপোনালোকক স্বাগতম জনাইছো মোৰ নতুন ভিডিও লৈ guys এই দুই দিনত বহুতখিনি অলপ বিজি আছিলো তো সেই কাৰণে ভিডিও বনা নাই মানে লুইছো কেইটামান ক্লিপ আপোনালোকক এতিয়া দেখাম তাৰ আগতে এইবিলাক চাওক ধান যোৱা কালি হৈছিলো মানে guys এতিয়া আৰু আৰম্ভ হৈ গ'লে ধানৰ কাম উপায় নাই ডিউটি আৰম্ভ হোৱা বুলি ঘোষণা কৰি দিলো এটা প্ৰপাৰ ব্লগ দিম দে ধান হোৱা আজি আপোনালোকে মানে বেলেগ চাওক আৰু বেলেগ এনে থাম্বনেল টাইটেল চাই গম পাইছে চাই গাইছ মই কে তাৰিখে গেলো সেই মনতে নাই আৰু চাই লম ৰ মই 6 নৱেম্বৰত গৈছিলো ছয়গাঁৱত ৰৈ বিনালে চাব তো তাতে যাই সেইদিনা চালো ৰৈ বিনালে আৰু ৰৈ বিনালে চাই মোৰ লাষ্টত অৱস্থা মানে কি কম আৰু ৰৈ বিনালে চাই বহুত দুখ লাগছে কি কম চবৰে বেয়া লাগছে আমাৰ অসমবাসী ৰাইজৰ মোৰো বহুত বেছি মানে মইও বহুত বেছি ইমোচনেল হৈ গৈছো তাৰ সেইটো অলপ চট চাই লওক মানে গাইছ ভিডিঅ' বনোৱা নাই এইবিলাকৰ মানে জুবিনদাৰ নামত মোৰ কণ্টেণ্ট ল'ব মন নাই কমিছে না কি আৰু কণ্টেণ্ট লৈ থাকবি চবে ভিডিঅ' বনাই গতে আজি ফাইনেলি ৰৈ বিনালে চালো চিনেমাত ৰৈ বিনালে আহি গ'ল নাই নালাগে গাইছ মই জুবিনদাক বহুত বেছি মানুহ ৰেচপেক্ট কৰোঁ চ' দেট ইজ দ্য ৰিজন হয় মই ভিডিঅ' বনোৱা নাই তো বেয়া চেয়া নাপাবি গাইছ বহুতে চালে চিনেমা আৰু আমাৰ মাহঁতকো লৈ যাম এতিয়া টিকেট বুক কৰিলোৱে অলৰেডি নেক্সট উইকত আছে তো লৈ যাম সকলোকে আপোনালোকে চালি নাই কমেণ্ট কৰি জনাব আৰু কেনেকুৱা লাগছে সেইটো কমেণ্ট কৰি জনাব বাকী কাহিনী চাহিনী একো ৰিভিল নকৰিবি মানে বহুত মানুহে মানে ভাইৰেল কৰি আছে এয়া যোনবিলাক এয়া চিনেমাৰ ভিডিঅ' কৰি কিনে ভাইৰেল কৰি আছে কেনে মানুহ সেইবিলাক মানুহ কি ক'ম আৰু মই এটা কথাই ক'ম তোহাতে ভিডিঅ' বনাবিচোন এটা সাধাৰণ এটা ইউটিউব ভিডিঅ' বনাবি কিমান কষ্ট সিতাত গম পাবি এখন আৰু এতিয়া আৰু ফিল্মৰ কথা ক'বাই নাযাওঁ কিমান এটা হিউজ এমাউণ্টৰ খেল কৰৰ খেল হা তো অলপ জানবা লাগে মানুহৰ কষ্ট লুকাই আছে তাত মোৰ এইবিলাক ক্লিপবিলাক ভাইৰেল কৰি থকা অলপ মোৰ চুৰ নাই নেকি মানুহবিলাকৰ খাইছ কি ক'ম আৰু এটা সাধাৰণ ইউটিউবৰ শ্বৰ্ট ভিডিঅ'তে ইমান টকা যায় মানুহৰ ইমান কষ্ট মানুহে যদি সিটো ডাউনলোড কৰি বেলেগত দিয়ে কিমান বেছি দুখ লাগে হয় না নহয় তো মানুহবিলাক অলপ মাথাই নাই আজিকালি কি ক'ম আৰু খং উঠি আহে এনেকা মানুহবিলাকক তো সেইকাৰণে ফিল্ম চাব যাওক ভিডিঅ' নকৰিব আৰু কাহিনীও ৰিভিল নকৰিব কাৰণ মজাটো নাপাব না ফিল্মখন চাইহে মজা পাব হয় না নহয় তো সেইকাৰণে ফিল্ম চাওক আৰু এনজয় কৰক ফেমিলিৰ লগত এতিয়া গাইছ মই আপোনালোকক দেখাম মই যোনদিনা ৰাজ পূজা চাব গৈছিলোঁ মানাহাৰ লগত মানে কেইটামান ক্লিপ চাওক য'ত ৰাজ পূজা আছিল খুটাবাৰীত হৈ আছে এতিয়াও মানে ইমান বেছি ভিডিঅ' কৰা নাই থৰা বহুত কৰিছোঁ আপোনালোকে এতিয়া চাব লাহে লাহে আৰু মাইনাহাৰ মানে নামৰ কম্পিটিশ্যন আছিল তো চাই লওক লাষ্টত লগ পাই আছোঁ অল ৰাইট গাইছ মই আহি গ'লোঁ খুটাবাৰীৰ ৰাজ পূজা আমি আহি গ'লোঁ খুটাবাৰী ৰাজ পূজাত আৰু লগত আছে লাকা ঢোল ৰখি আছে ইয়াত ঢোল আজি আমি কম্পিটিশ্যন গাবাইছে আজি আছে কম্পিটিশ্যন নামৰ তো ইহঁতে আজি পুৰা মানে কৰিব আৰু অল দ্য বেষ্ট গাইছ এতিয়া আমি মূৰ্তি চাম মূৰ্তি নাম হয় না ৱাও আৰু গাইছ চাব পাৰে এইফালে জুবিনদাৰ এখন ধুনীয়াকৈ মানে পিকচাৰ বুলিও ক'ব পৰা যায় মূৰ্তি বুলিও ক'ব পৰা যায় কি ক'ম আৰু বৰ্তমান ধুনীয়াকৈ সজাইছে আৰু লগতে এইফালে মইনাৰ লগত অলপমান পৰিৱেশ দেখুৱাই আছোঁ আৰু এইফালে মানুহ নাচি আছে চাগে সেইটো আপোনালোকক দেখাই আছোঁ আৰু গাইছ চাব পাৰে এইফালে চক্ৰভিউ বনাইছে মহাভাৰতৰ পৰা ইনস্পায়াৰ্ড বুলি ক'ব লাগিব মানুহ পুৰা ঘূৰি আছে
আৰু গাইস এতিয়া আমাৰ পাৰ্টি হচ্ছে আমাৰ Alright guys, ahi gulu present dinot aru saw pare moi asu জলফাই গছৰ তলত এয়া চাও গাইস জলফাই লাগছে ডাঙৰ ডাঙৰ হৈছে আচাৰ বনাম আপোনালোকক লাগে যদি কব কিলো 50 কৰি বিকিম তো গাইস ইটো ভিডিও আৰু এতে সামৰিব ওলাইছো মানে ইমান বেছি দিগলো নকৰো মানে ভিডিও কৰো নকৰো কৰি কৰিছো ভিডিওটা এয়া ৰাজপূজাত মানে অলপমান ভাল লাগা নাছিল তো সেই কাৰণে কৰো নকৰো কৰি কৈছো তথাপিও দিও দিয়া আৰু হেন কাম চিনাকে দিলো বাকি আমাৰ গাঁৱত পূজা আহি আছে তো তাতে ভিডিও বনাম তো আপোনালোকে দেখা পাব আমাৰ গাঁৱৰ পূজাও দেখাম মই আৰু গাইস আপোনালোকক যদি আমাৰ গাঁৱৰ নামটো লাগে মোক মেছেজ দিব আৰু ইমেইলত মানে কন্টাক্ট কৰিব আৰু মোৰ ইমেইল দেয়া আছে ডেসক্ৰিপচনত যাবি ইমেইলটো দেয়া আছে গাইস মানে যদি নাম সাম লাগে মোক মেইল কৰিব মই তাতে নাম্বাৰ দিম আপুনি কল কৰিলে হ'ল তো গাইস এই ভিডিওটো আৰু ইয়াতে সামৰিব ওলাইছো যদি ভিডিওটো চাই ভাল লাগিল লাইক কৰিব যদি নতুনকৈ আছে সাবস্ক্ৰাইব কৰিব লগ পাই আছো আন এটা লগত তাত থাকিলে বাই বাই